আচৰিত বস্তু এটা দেখা আছো ও ভাই যা পছাই নাকি তু পছাই দেখছো নাকি হে দোস্ত আজি আমি যা আছো বেলেগ এঠাইত চাই থাকক ইয়াত তালা চালা লগাই ললো এতিয়া গৈ আছো ও ভাই যাম আগত আলকানো নিশান ৱা নিশান চশমা একদম লগাকে একদম ও এইটো আকৌ কি ও ভাই সাহ মাস্ক একদম লগাই কিনে আহি গলো মেট্ৰো ষ্টেচন মেট্ৰোতে যাওঁ নে অটোতে যাওঁ নে বাছতে যাওঁ ভাবি আছো বলকচোন ক'ত যাওঁ চাই লওঁ বাছ ৰখি আছো এতিয়ালৈকে বাছ আহিবা খোজা নাইচোন কিবা কৰে জন হ'বই কিজানি আজি আৰু বাছ চাছ নাই বাপ্পা ঐ আহিল দে বাছ বলা পিছত দেখিছিল পিছত বহিম বলা এ মজা বঢ়িয়াকে আৰামছে পিছত চিটত বহি লৈ টিকটটো কাটি ললো 350 দি এতিয়া আৰামছে আগ্ৰা গৈ থাকা ইতিয়াকলৈকে 10টা 14ৰ পৰা যাত্ৰা কৰিছিলো এতিয়া হৈ গেল 12টা 14 অলৰেডি 2 ঘণ্টা হৈ গেল আৰু 2 ঘণ্টা মানে লাগিব এই জায়গাখানটি একদম আমার গুৱাহাটী জালুকবাৰী আনবাই পুরা একদম সেম জালুকবাৰী থাকা যেন লাগে পুরা ফাইনেলি আহি গাড়ীৰ পৰা নামিবাৰ হৈ গেল এতিয়া বঢ়িয়াকে নামি অটোত উঠবা লাগিব অটো আহি গেল এতিয়া অটোত বহি ললো বলক মুখৰ কালাৰ নহয় গেছি কাৰণ মোৰ ইমান জোৰকে মুঠা লাগছি মুঠা জগা বনাই অৱস্থা বেয়া হৈ গৈছে এই গেটখান চাই লওক এই গেটখানৰ বিষয়ে মানুহ এটাই কিবা ক'ব আমাক চাই থাকক साफ सफाई के लिए करीब 20-25 आदमी लोग गए हैं उसका हमारा जो इतना एडवांस नहीं था इतना आ गया इससे मर गया कुछ सांप ने खा लिया ক'তনো আৰু তাৰ কথা নকওঁ ময়ে কৈছোঁ শুনক ই কমতে অইন বোলে 30জনমান মানুহ সোমাই গৈছিল চাফ চাফাই কৰাৰ কাৰণে তাৰপিছত বোলে একজনো উভতি নিলে কোনোবাই অক্সিজেনৰ অভাৱত কোনোবাই সাপে খাই এনেকৈ বোলে চব মৰি থাকিল তাৰপিছত 2 বছৰমান পিছত বোলে এণ্ডৰ ডেড বডি মানে এইগিলা আৰু হাৰা গিলখান পাইছি আৰু বাকী আৰু কিমান দূৰ আছে নাজানো আৰু তেইতেৰ বাই এই গেটখান বন্ধ কৰি দিছে बेटा था औरंगजेब शाहजहां को पूरा 2 साल और 17 दिन बंदी बना के रखा था यहाँ पे वो यहाँ से बैठ के भाई साहब और हम पहुँचने ही वाला है उसके वाला देखने के लिए आया भाई आई আমি পাই গলো প্ৰায় তাজমহল পাম আৰু গৈ আছো এতিয়া আমি বেটাৰীত নগলো এতিয়া একদম খোজেৰে আছো আমি অসমত চলি হয় ন আমি খোজেৰে যাম তাতে আৰু নাম আছে নলবাৰী চলি ককা ধানৰ মাজে মাজে তাজমহলৰ ভিতৰত কি বস্তু নেয়া মানা আছে পোষ্টাৰ এখন মাৰা আছে এতিয়া ইয়াতে বঢ়িয়াকে লাইন পাতি কিনে যাব লাগিব ভিতৰত মোৰ টিকটটো উলিয়াই ললো টিকেটৰ ৰেট হৈছে নাই 45 টাকা কিন্তু মই 60 টাকা লৈছি মই বেলেগৰ দ্বাৰা অনলাইনত উলিয়াইছো তো আহি আমি তাজমহলত প্ৰায় সোমাইছো তো আমাৰ দেখি চাই থাকক কি দেখাবা পাৰোনো মজা লাগিছে সৰুৰে পৰা সপোন এটা আছিল আৰু ফাইনেলি আহি গলো এতিয়ালৈকে দূৰৰ পৰা আহি দেখিছো ওচৰৰ পৰা দেখা নাই মেইন বস্তুটো ক'ত মেইন বস্তু ভাই চাপাই হিন্দি আছে মেইন গেট এইখন হৈছে গেট এইখন দিয়া মানে আমি নাই
चलो 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 एकदम अस्त्रक लगी अस्त्र पाइছে हम एकदम या ओ भाई टाइम जाई माने আমি বহুত কাহত আইছো নিশান গাটো ধুবাই লৈ নি কেতে वा गातो धुই লও নেকি ইয়াত কি ধুনিয়া পানী ओ तेरी कसम यार बहुत ही बढ़िया लग रहा है किमान मानो भाई साहब ताजमहल घाट एकदम घाट का आराम कर ऊपर ताजमहल और ये कि धुनिया नदी एटा बई गई ভিতৰত ভাবছিলো কিবা বস্তু আছে কাঠৰ টুকুৰা টুকুৰা আছে ও ভাই সাহেব হেল্ল' এটু তাজমহলে আন পাই মোটামুটি হে গাইস আমি যাব লাগিব জলদি জলদি কারণ আমার রিটার্ন টিকট করা আছে নহলে 1200 টাকা এনাই গুছি যাব তে জলদি জলদি যাই আর 6টা বাজাত বাস ধরিব লাগিব ইয়ার পৰা যাওতে লাগিব মোটামুটি আধা ঘন্টা লাগি যাব গতিকে আমি ইয়ার পৰা জলদি জলদি যাব লাগিব তাজমহল প্রায় আর চুব নাপাও তাজমহলৰ পৰা দূৰ আহি পালো এতিয়া আমি গৈ আছো জলদি যাব লাগিব কাৰণ 1200 টাকাৰ কথা আছে তো বলক बाय बाय दोस्तों ताजमहल दोस्तों एक दिन छुट्टी ले कम बेसिर মাজত बहुत কিবা কিবি চালু জি দেখা পালো আৰু জি নাই আৰু একবাৰ আইবা লাগিব পেটত নিংনি দাউৰি আছিল গতি হোটেলত সোমে এসাঁজ ভাত খাই লওঁ বঢ়িয়াকৈ মেনুখন চাই ল'লো বাছ ভাতে অৰ্ডাৰ কৰি দিলোঁ আৰু অসমৰ চলি যিহেতু অসমৰ মানুহ ভাই ভাত মেইন না ষ্টাৰ্ট কৰো এই বস্তুটো মেইন चश्मा चश्मा लगा के हीरो बन गया ताजमहल बाय बाय पैसा बियाते गाড়ীখন ৰৈছি আমি এটা ভাত চাত খাই লও কিবা আৰু এইখান হৈছে আমাৰ গাড়ীখন বঢ়িয়াকৈ এখানতে আহি আছো বাস